আজিৰ ভিডিঅ'টোত আপোনালোকে পৃথিৱীৰ 5টা ৰহস্যময় ঘটনাৰ বিষয়ে দেখিব। ভিডিঅ'টো চাই থাকিব কাৰণ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। হাই, মই হলো শামছ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে পঠাই থাকিব পাৰক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি এদিন আমাৰ পৃথিৱীখন হিমযুগলৈ পৰিৱৰ্তন হ'ব নেকি? সঁচাকৈ এদিন পৃথিৱীৰ সকলোবোৰ মহাদেশ মিলি এখন মহাদেশলৈ ৰূপান্তৰিত হ'ব নেকি? হিমালয় পৰ্বতখনৰ উচ্চতা বাঢ়ি আছে নেকি? এইবিলাক ৰহস্য জানিবলৈ ভিডিঅ'টো চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 হ'ল ছুপাৰ কণ্টিনেণ্ট বা পেনজিয়া। আজিৰ পৰা প্ৰায় 250 মিলিয়ন বছৰ আগতে আমাৰ পৃথিৱীখনত মাত্ৰ এখন মহাদেশ আছিল আৰু এইখনৰ নাম আছিল পেনজিয়া। তাৰ পিছত ই লাহে লাহে ফাট মেলি দুখন মহাদেশ হৈছিল। এখন হ'ল লৱাৰ এছিয়া আৰু আনখন হ'ল গণ্ডৱানা। এই থিয়ৰিটো আগবঢ়াইছিল জাৰ্মান বৈজ্ঞানিক আলফ্ৰেড ৱেজনাৰে আৰু দুয়োখন মহাদেশৰ মাজৰ সাগৰখনক থেচিছ চি হিচাপে জনা আছিল। আৰু সময়ৰ গতিৰ লগত ই পৰিৱৰ্তিত হৈ আজিৰ পৰা প্ৰায় 200 মিলিয়ন বছৰ আগতে ই আকৌ ফাট মেলিব আৰম্ভ কৰিছিল আৰু এনেকৈ দুয়োখন মহাদেশ ফাটি গৈ বৰ্তমানৰ 7খন মহাদেশৰ সৃষ্টি হৈছিল। বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে যে ভৱিষ্যতত ই আকৌ একলগ হ'ব। নাম্বাৰ 2 থাণ্ডাৰ বা বজ্ৰপাত। আপোনালোকে প্ৰায় বজ্ৰপাত শুনি বা দেখি আহিছে। আমি সকলোৱে জানো যে যেতিয়া মেঘে প্ৰচণ্ড খুন্দা মাৰে তেতিয়া ডাঙৰকৈ শব্দ হয় আৰু বিজুলীৰ সৃষ্টি হয়। কিন্তু আমি শব্দটো হোৱাৰ আগতে ইয়াৰ পোহৰ পাওঁ। ইয়াৰ কাৰণ হ'ল লাইটৰ গতি শব্দৰ গতিতকৈ বেছি। লাইটৰ গতি হ'ল 3 লাখ পাৰ ছেকেণ্ড। আনহাতে শব্দৰ গতি হ'ল 343 মিটাৰ পাৰ ছেকেণ্ড। গতিকে শব্দৰ গতিতকৈ লাইটৰ গতি বেছি। নাম্বাৰ 3 বেলি মাৰ নোযোৱা দেশ বা মাজনিশা সূৰ্য উঠা দেশ নৰৱে। নৰৱেত কেতিয়াও বেলি মাৰ নাযায়। ই 24 ঘণ্টাই পোহৰ হৈ থাকে। হয়, আপোনালোকে সঁচাই শুনিছে, এই দেশখনত কেতিয়াও ৰাতি নহয়। এনেকুৱা হোৱাৰ এটাই কাৰণ হ'ল, বুজিবলৈ এই ছবিখনলৈ চোৱা। এইটো হ'ল সূৰ্য আৰু এইখন হ'ল পৃথিৱী ঘূৰি আছে আৰু এই দেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু এই অলপ অলপ পোহৰ পৰি থকা ঠাইখনতে নৰৱে অৱস্থিত। সেইকাৰণে ইয়াত 24 ঘণ্টাই পোহৰ হৈ থাকে বা গধূলি হোৱাৰ নিচিনা হৈ থাকে। ই এখন সুন্দৰ আৰু পৰ্যটকৰ কাৰণে আকৰ্ষণৰ ঠাই। নাম্বাৰ 4 হিমালয়। হিমালয় শব্দটো সংস্কৃতৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল হিম মানে হ'ল স্ন' আৰু আলয় মানে হ'ল ঘৰ, মানে বৰফৰে আৱৰা ঘৰ। যেতিয়া গণ্ডৱানা লেণ্ডৰ পৰা আমাৰ ভাৰতখন ছিঙি আহি এছিয়াত প্ৰচণ্ড খুন্দা মাৰিছিল তেতিয়া হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল। আৰু এনেকৈ ভাৰতৰ টেকটনিক প্লেটে এছিয়াৰ টেকটনিক প্লেটত খুন্দা মৰাৰ ফলত এই হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল আৰু প্ৰতি বছৰে এই হিমালয়ৰ উচ্চতা 2 চেণ্টিমিটাৰকৈ বাঢ়ি আছে। ইয়াক জীৱন্ত পৰ্বত বুলিও কোৱা হয়। নাম্বাৰ 5 দুটা সাগৰ য'ত মিলিয় অমিল। এটা হ'ল ইণ্ডিয়ান অ'চেন, আনটো হ'ল পেচিফিক অ'চেন। এই দুয়োটা সাগৰৰ পানী মিল নোহোৱাৰ কাৰণ হ'ল দুয়োটা সাগৰৰ পানীৰ ডেনচিটি বা ঘনত্ব আৰু তাপমান বেলেগ বেলেগ। ইণ্ডিয়ান অ'চেনৰ পানী হ'ল পাতল, ইয়াৰ ডেনচিটি কম আৰু ই অলপ গৰম। আনহাতে পেচিফিক অ'চেনৰ পানীৰ ঘনত্ব বেছি, ই অধিক খাৰুৱা বা নিমখীয়া আৰু ইয়াৰ পানীও অধিক ঠাণ্ডা। সেইকাৰণে দুয়োখন মহাসাগৰৰ পানীৰ কালাৰো বেলেগ বেলেগ আৰু এই কাৰণে দুয়োখন সাগৰৰ পানী মিলিয় অমিল হোৱা যেন লাগে। আজিৰ কাৰণে ইমানতে বিদায় লৈছোঁ। তেতিয়ালৈকে ভালদৰে থাকিব, সুৰক্ষিত থাকিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট।